মক্কা হৈছে সৌদি আৰবৰ হিজাজত অৱস্থিত এখন নগৰ। মক্কা হৈছে দেশৰ মাকা অঞ্চলৰ ৰাজধানী। এই নগৰখন সমুদ্ৰ পৃষ্ঠৰ পৰা 277 মিটাৰ উচ্চতাত অৱস্থিত। 2012 চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় 2 নিযুত। মুছলিমসকলৰ বাৰ্ষিক হজৰ সময়ত প্ৰতি বছৰে ইয়াতকৈ প্ৰায় 3 গুণতকৈও অধিক লোকৰ সমাৱেশ ঘটে। মক্কাৰ প্ৰতিষ্ঠাপক হৈছে প্ৰফেট ইছমাইল, ইব্ৰাহিমৰ পুত্ৰ। 2010 চনৰ তথ্য মতে মক্কা অঞ্চলৰ জনসংখ্যা হৈছে 16,75,368 জন। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মস্থান তথা কুরআনৰ প্ৰথম ৰহস্য উদ্ঘাটনৰ স্থান হিচাপে মক্কা হৈছে ইছলাম ধৰ্মৰ আটাইতকৈ পবিত্ৰতম নগৰ। মুছলমানসকল প্ৰতি বছৰ হজ আৰু উমৰা পালন কৰিবলৈ ইয়ালৈ আহে। ইছলাম ধৰ্ম অনুযায়ী কাবা হ'ল পৃথিৱীৰ প্ৰথমখন মছজিদ। দীৰ্ঘদিন এই নগৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বংশধৰসকলে শাসন কৰিছিল। পিছে 1925 চনত ইবনে সৌদৰ মাধ্যমত সৌদি আৰব ৰাষ্ট্ৰ প্ৰতিষ্ঠিত হ'ল আৰু সৌদ বংশধৰসকলে মক্কাৰ দায়িত্ব গ্ৰহণ কৰিলে। বিশ্বৰ চতুৰ্থ উচ্চতম ভৱন মক্কা ৰয়েল ক্লক টাৱাৰ এই নগৰত অৱস্থিত।